কাজিৰঙাৰ এখন হোটেলৰ কাহিনী এই হোটেলখনত সোমবাৰে নিশা অভিসাৰত মত্ত গেইল নামৰ প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষ বিষয়াক এগৰাকী ছাত্ৰীৰ সৈতে হাতেলোতে ধৰা পেলাই আৰক্ষীক সমজাই দিয়ে নিউজ লাইভৰ অনুসন্ধানত ওলাই পৰিছে সঞ্জীৱ নামৰ উপ মহাপ্ৰবন্ধকগৰাকীৰ কলংকিত অধ্যায় পিছত স্থানীয় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীক বিষয়াগৰাকীৰ সৈতে হাতেলোতে ধৰা পেলাই আৰক্ষীক সমজাই দিয়ে বিষয়াগৰাকীৰ কোঠাৰ পৰা বিদেশী খুৰাৰ বটল গৰ্ভনিৰোধক টেবলেট উদ্ধাৰ কৰা হয় এই মানুহজনলৈ মন কৰক গেছ অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ গেইলৰ উপ প্ৰবন্ধক এওঁ এইবাৰ এই যুৱতীগৰাকীক চাওক উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰীয়ে শুনি হয়তো আচৰিত হ'ব এই যুৱতীগৰাকীৰ সৈতে গোপন অভিসাৰত ব্যস্ত আছিল এই মানুহজন কাজিৰঙাৰ এখন বিলাসী হোটেলত এওঁলোক দুইকে অশালীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল সোমবাৰে মাজনিশা সংঘটিত হৈছিল এই ঘটনা লাকুৱাস্থিত গেইলৰ এই বিষয়াজনে সোমবাৰে সন্ধিয়া যুৱতীগৰাকীক লৈ শিৱসাগৰৰ পৰা আহিছিল কাজিৰঙালৈ নিশা বাহৰ পাতিছিল কাজিৰঙাৰ এখন বিলাসী হোটেলত এই বিষয়ে আগতীয়া তথ্য লাভ কৰিছিল নিউজ লাইভে লগে লগে নিউজ লাইভৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা সতৰ্ক কৰি দিয়া হৈছিল কাজিৰঙাস্থিত সাংবাদিক ৰঞ্জিত ৰজকক এটা সময়ত নিউজ লাইভে উদ্ধাৰ কৰিছিল সঞ্জীৱ মেধি নামৰ গেইলৰ উপ মহাপ্ৰবন্ধকগৰাকীক এই যুৱতীগৰাকীৰ সৈতে এটা বন্ধ কোঠাৰ ভিতৰৰ দৃশ্য এয়া ভালকৈ মন কৰক এই দৃশ্য 50ৰ অধিক বয়সৰ বিষয়াজনে এই যুৱতীগৰাকীৰ সৈতে কি কৰি আছে নিউজ লাইভে গোপনে বন্দী কৰিছিল এই দৃশ্য অৱশেষত স্থানীয় যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ সহযোগত আৰক্ষীয়ে বন্ধ কোঠাটোৰ পৰা দুয়োকে উদ্ধাৰ তেনেকুৱা একো নহয় যদি আপুনি কিবা সুধিব পাৰে খোজে এছ পি ছাৰক সুধিব পাৰে তামোল শইকীয়া এন পি চি কাগজ 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 তাৎপৰ্যপূৰ্ণভাৱে হোটেলৰ কোঠাটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কেতবোৰ আপত্তিজনক সামগ্ৰী এয়া চাওক বিলাতী সুৰা ভেট 69ৰ বটল সুৰা ভৰ্তি গিলাচ এয়া গোপন অভিসাৰত লিপ্ত হোৱাৰ পূৰ্বে সুৰাপান কৰিছে গেইলৰ জ্যেষ্ঠ আৰক্ষীয়ে কোঠাটোৰ পৰা গৰ্ভনিৰোধকো উদ্ধাৰ কৰে প্ৰথম দৃষ্টিত কোনোবাই ক'ব পাৰিবনে এই যুৱতীগৰাকী আহিছে এজন বৃদ্ধৰ সৈতে গোপন অভিসাৰৰ বাবে প্ৰাপ্ত তথ্য এই যুৱতীগৰাকীক চাকৰি দিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছিল সঞ্জীৱ মেধি নামৰ এই কুখ্যাত বিষয়াজনে উল্লেখযোগ্য যে হোটেলৰ ৰেজিষ্টাৰত যুৱতীগৰাকীক নিজৰ কন্যা বুলি পৰিচয় দি ভৰ্তি কৰাইছিল মেধিয়ে এয়া চাওক হোটেলৰ ৰেজিষ্টাৰ বুক স্মতব্য সঞ্জীৱ মেধিৰ পুত্ৰই 8ম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে আছে গেইলৰ এই উপ মহাপ্ৰবন্ধকজনৰ ৰঞ্জিত ৰজক নিউজ লাইভ কাজিৰঙা এতিয়ালৈ ক্ষন্তেক বিৰতিৰ পিছত আছে 100% থলুৱা নিযুক্তিৰ দাবীত আছুৰ উত্তপ্ত পৰিস্থিতি